Welcome to my YouTube channel guys আৰু এতিয়া মই আৰু মোৰ মা গৈ আছো মহাপাল নামলে মহাপাল নাম আমাৰ পাতিছে শিৱসাগৰত আৰু বৰ্ডিং ফিল্ডত আৰু বহুত ডাঙৰকৈ পাতিছে মহাপাল নাম যেতিয়া ডাঙৰকৈ পাতিব আৰু মায়ে মই মেখেলা চাদৰ পিন্ধি গৈছোঁ কাৰণ তালে বোলে সকলো মেখেলা চাদৰ পিন্ধিয়ে যাব লাগে সেইটো কাৰণে আমি পিন্ধি গৈছোঁ আৰু আমি লগত গামোচাও লৈ গৈছিলোঁ তাৰ পাছত গম পোৱা নাছিলোঁ যে আমি কেতিয়া ল'ব লাগিব গামোচাখন সেইকাৰণে আমি যেতিয়া বাটতে দেখিলোঁ দুগৰাকীমান মহিলাই গাত লৈ ল'লে মেখেলা মানে চেলেং তেলেং লৈ লৈছে তো আমি তেতিয়া আমাৰ গামোচাকেইখন উলিয়াই গাত লৈ ল'লোঁ কাৰণ চেলেং তেলেং আমাৰ ঘৰত নাছিলে সেইকাৰণে আমি গামোচাই লৈ গৈছিলোঁ আৰু বহুতে আপোনাৰ চাদৰৰ তলত ৰিহা মাৰি গৈছিলে আৰু সেইটো আমি ইমান মন কৰা নাছিলোঁ যে আমি লৈ যাব লাগে বুলি ভাবা নাছিলোঁ কিন্তু বহুতে লৈ গৈছে সেইটো কাৰণে বহুত ভাল লাগিছিলে আৰু এনেকৈ আপোনাৰ মেইন গেটখন এনেকৈ আছিলে বহুত ধুনীয়া আছিল ধুনীয়াকৈ পাতিছিলে মহাপাল নাম আৰু মই পালনাম সঁচাকৈ ক'বলৈ গ'লে প্ৰথমবাৰ চাগে আজি এটেণ্ড গৈছোঁ আৰু মাৰ হ'লেই নহয় আৰম্ভ প্ৰথমতে গৈ ফটো দুখনমান মাৰি দিয়াচোন বুলি ক'বলৈ তাৰপিছত এনেকৈ কেইগৰাকীমান মহিলা বহি আছিলে আদৰিবলৈ মানুহ আৰু ইয়াত বহুত ধুনীয়াকৈ চাওকচোন ইমান ধুনীয়াকৈ মানে আপোনাৰ এণ্ট্ৰিটো বনাইছে ডেক'ৰেশ্যনটো বহুত ধুনীয়াকৈ কৰিছে মানে আপোনাৰ সোমালে মনটো পবিত্ৰ নিচিনা ফিল এটা আহি যাব আৰু সেই চুকলে দেখিছেনে ডাঙৰকৈ ৰভা তৰি থোৱা আছে তাৰ ভিতৰতে মেইন থাপনা আছে মানে সিংহাসন আৰু এইফালে এনেকৈ গৈ মেলি সেইফালে আপোনাৰ সেইডোখৰতে থাপনাখন মানে ভিতৰত সিংহাসনখন আছে তাতে নাম চাম হৈ আছিলে আৰু মাহে মই বহুত ভাল পাইছিলোঁ গৈ আচলতে বহুত মানুহ আহিছিলে আপোনাৰ বিশেষকৈ ৰাতি বেছি মানুহ হয় বোলে আমি শুনামতে কিন্তু আমি দিনতে গ'লোঁ আমাৰ সুবিধা অনুসৰি আৰু প্ৰথম পালনাম মই ভবা নাছিলোঁ পালনাম কি হয় মানে গম পোৱা নাছিলোঁ আজি দেখিলোঁ আৰু সেইডোখৰত আপোনাৰ অকণমান আগলৈ গৈ মেলি চাকি জ্বলাবলৈ অলপ হেৰি আছিলে ঠাই আছিলে সেইকাৰণে মায়ে চাকি লৈ গৈছিলে চাকি জ্বলালে আৰু ময়ো জ্বলালোঁ আমি গুৱাহাটীত ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ নামাচাৰ্য প্ৰভুজনা এই সমস্ত দোকানতছে আমি এষাৰি শুভাত্মক অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ নাম উৎসৱৰ লগত সংগতি ৰাখি তেৰা সমস্তে দুঘৰী পৰম বৈষ্ণৱ তেওঁলোকে নামৰ লগত সংগতি ৰাখি ৰাতিলে দুখনি ভাওনা লীলা প্ৰদৰ্শন কৰোৱাব সিংহদ্বাৰ ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ইতিমধ্যে আমাৰ প্ৰভু ঈশ্বৰ পাইছেহি প্ৰভু ঈশ্বৰক আদৰিবৰ বাবে সকলোকে আহিবলৈ অনুৰোধ জনাইছোঁ এই মহান ভাওনা দুখনি তেখেতলোক গৃহস্থ দুঘৰীয়ে খা খৰচা আগবঢ়াই আজি ৰাতিৰ ভাগলৈ দুখনি ভাওনা ইয়াত আৰু এনেকৈ আমাক ভকতে আমাক আশীৰ্বাদ দি আছিল আৰু মোৰ কিন্তু সেই সিংহাসনখন ওচৰৰ পৰা চাবলৈ খুব মন এটা আছিল কিন্তু চাব নোৱাৰিলোঁ এনেও মানুহৰ ভিৰ ইমান আৰু সিংহাসনৰ ওচৰত ধেৰ মানুহ বহি আছিলে কিজানিবা মানে দিগদাৰ হ'ব আৰু চাইডে এনেকৈ আপোনাৰ খোৱা বতৰা মানে পানী খোৱা হওক আপোনাৰ চাহ খোৱা হওক সেইবোৰ সুবিধা কৰি দিছিলে ৰাইজে কিন্তু আমাৰ আকৌ মাহঁতৰ এনেকুৱাত খাবলৈ খুব মন যায় নহয় ভিৰ হোৱা দেখি আমি চাহ খোৱাটো আমি কেঞ্চেল কৰি দিলোঁ আৰু আমি ভাবিলোঁ চাকি তাকি দি আমি এতিয়া যাবলৈ হ'ল কিন্তু আমাৰ কপালখন ইমান ভাল আমি যাব লওঁতে আমাৰ মেইন গেটখনত আমি প্ৰভু ঈশ্বৰক পালোঁ গোসাঁই আৰু মই সঁচাকৈ সৰুৰ পৰা মই দেখি পোৱা নাছিলোঁ গোসাঁই কেনেকুৱা হয় দেখিবলৈ কি হয় আৰু মই ভাবিছিলোঁ গোসাঁই মানে ভগৱান আৰু সঁচাকৈ তেওঁ ভগৱানেই হয় ক'বলৈ ভগৱানৰ এটা ৰূপেই হয় আৰু সেয়া প্ৰভু ঈশ্বৰক এনেকৈ মানুহসকলে মানে সকলে ৰাইজে মানে আদৰিবলৈ এনেকৈ ডোখৰতে মেইন গেটত ৰৈ দিছিলে
আৰু আমি ঘূৰি মেলি গোঁসাইক বিদায় দি মানে গোঁসাই যেতিয়া আদৰিছোঁ, গোঁসাই যেতিয়া সোমাই আহিছে, এইফালে গোঁসাই সোমাইছে আৰু আমি ওলাইছোঁ আৰু তাৰপাছত আকৌ মা আছেই নহয়, ফটো মেনিয়া। মাসকলে এতিয়া প্ৰায় মানে ফটো তুলিব বিচাৰে, সেইকাৰণে ফটো এখন মাৰিলোঁ, তাৰপৰা আৰু বাহিৰ